প্ৰকৃতিৰ বিৰুদ্ধে যোৱাৰ পৰিণাম সকলোৱে বুজিলে, কিন্তু এনে লাগিছে যেন আমাৰ ভাৰত চৰকাৰে এতিয়াও বুজা নাই। সেইবাবে হয়তো পূবৰ আমাজন বুলি পৰিচিত অসমৰ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিছে। যেতিয়া আমাজন জংঘলত জুই লাগিছিল তেতিয়া সকলোৱে প্ৰাৰ্থনা কৰিছিল, ছ'চিয়েল মিডিয়াত লিখিছিল ছেভ এমেজন, প্ৰে ফৰ এমেজন। কিন্তু আজি নিজৰ ঘৰতে জুই লগোৱাৰ পৰিকল্পনা কৰিছোঁ। কৰোনা মহামাৰীৰ তাণ্ডৱৰ পৰা বিশ্বৰ সকলোৱে বুজিলে যে প্ৰকৃতিৰ বিৰুদ্ধে যোৱাৰ পৰিণাম কিমান ভয়ংকৰ। কিন্তু আমি বুজাৰ সলনি পুনৰ প্ৰকৃতি ধ্বংস কৰাৰ নতুন পৰিকল্পনা কৰিছোঁ। কয়লা খননে অভয়াৰণ্যখনক কিমান ক্ষতি কৰিব তাৰ কল্পনা কৰিব নোৱাৰি, কিয়নো এই কয়লা খনি সমগ্ৰ অভয়াৰণ্যখনৰ কাৰণে কেঞ্চাৰ ৰোগৰ দৰে হ'ব। কয়লা খনিয়ে অভয়াৰণ্যখনৰ জন্তুবোৰক আঁতৰিবলৈ বাধ্য কৰিব। প্ৰদূষিত হ'ব বায়ু, প্ৰদূষিত হ'ব পানী, যাৰ ফলত মৃত্যু হ'ব হাজাৰ হাজাৰ জন্তু। বিভিন্ন আপুৰুগীয়া জন্তু, অমূল্য উদ্ভিদ চিৰদিনৰ কাৰণে লুপ্ত হ'ব, আৰু এটা সময়ত সমগ্ৰ অভয়াৰণ্যখনেই ধ্বংসস্তূপত পৰিণত হ'ব। এনে নহয় যে অভয়াৰণ্যখনত এতিয়াহে কয়লাৰ খনন আৰম্ভ হ'ব। অভয়াৰণ্যখনত এনেধৰণৰ অবৈধভাৱে কিমান কাম কাজ চলি আছে তাৰো হিচাপ নাই। কেৱল ছ'চিয়েল মিডিয়াত ছেভ এনভাইৰনমেণ্ট বুলি লিখিলেই চৰকাৰৰ দায়িত্ব শেষ হৈ নাযায়। এটা ৰিপৰ্টৰ মতে অহা 50 বছৰত পৃথিৱীৰ তাপমান 7.5 ডিগ্ৰী চেলছিয়াছ বাঢ়িব। কিন্তু যি হাৰত প্ৰকৃতি ধ্বংস কৰা হৈছে তাৰ পৰাতো এই সময়সীমাও ভুল বুলি প্ৰমাণিত হ'ব। এই সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট কৰি জনাব।